Hello everyone. আজি মই ক'ত গৈ আছো জানে? আজি মই মোৰ বিপদ মাতিবলৈ গৈ আছো। এইবাৰ মোৰ জীৱনটো তছনছ হৈ যাব। কাৰণ আজি মই গৈ আছো মোৰ ইণ্টাৰভিউ দিবলৈ। স্কুলত এডমিশ্যন ল'বলৈ ইণ্টাৰভিউ দিব লাগে। তাকে দিব গৈ আছো। আপোনালোকে চাই থাককচোন। গাইজ মোৰ কাৰণে দোৱা কৰিব যে যাতে পাছ হওক। চাওক গাইজ কিমান ডাঙৰ স্কুল। ইয়াত মই পঢ়িম ভাবিয়ে মজা লাগি আছে। গাইজ এতিয়া আমি ৱেটিঙত আছো। আমাৰ চিলিয়াৰ নম্বৰবোৰ আছে 22। এতিয়া আমি বহি ৱেট কৰোঁ। আপোনালোকে চাই থাকক। চাওক গাইজ কিমান মানুহ বহি আছে ইণ্টাৰভিউ দিবলৈ। গাইজ অলপ ভয় কৰি আছে কি যে সোধে ইণ্টাৰভিউ, আৰু বহি বৰিং হৈ গৈছো। সেইকাৰণে ভাবিলো স্কুল কেম্পাছ অলপ ঘূৰি চাওঁ। মোৰ লগত আপোনালোকেও চাই থাকক। গাইজ আৰু এটা কথা, আপোনালোকে ভাবি আছে মই ক'ত এডমিশ্যন লৈছো। কম ভিডিঅ'টো শেষ হ'লে চাওক। ৱাও ইমান ডাঙৰ প্লেগ্ৰাউণ্ড। মইতো ইয়াতে তামাম মজা কৰি খেলি। এতিয়া অলপ ট্ৰাই কৰি আছো। খেলাতে বান্ধৱী একজন লগ পালো। কি কৰিম তাইৰ লগতে অলপ টাইম পাছ কৰোঁ। চাওক গাইজ কিমান কিউট একজনী ফ্ৰেণ্ড পাইছো। মোৰ এই ফ্ৰেণ্ডটোৱে না নাম কিউটকে কথা কয়। এতিয়া বলক গাইজ যাও। মাম মাতি আছে। আগে মোৰ চিৰিয়েল নম্বৰ আহিছে চাগে। ইণ্টাৰভিউ দি আহি আছো, চাই থাকক। ফাইনেলি মোৰ ইণ্টাৰভিউ খতম। মনটো কিমান ভাল লাগিছে। এতিয়া ৰিজাল্টৰ অপেক্ষা কৰি আছো। গাইজ মোৰ ইণ্টাৰভিউ কিন্তু বহুত ভাল হৈছে। মনত আনন্দত ফ্ৰেণ্ডছৰ লগত অলপমান খেলি আছো। গাইজ এতিয়া বলক আপোনালোকক এইটো স্কুলৰ হোষ্টেল দেখাই দিওঁ। চাওকচোন এইটো বস্তু কিমান ধুনীয়া। আৰু এইবিলাক হৈছে হোষ্টেল। হোষ্টেলবোৰ চালে মোৰ চেই ভয় লাগে। কাৰণ সদায় কয় মোক বুলি হোষ্টেলত দিব। আহক আৰু একটা বস্তু দেখাই দিব আপোনালোক। চাওক গাইজ এইটো পিংক কালাৰটো হৈছে চাৰ্চ। গাইজ ফাইনেলি মোৰ ৰিজাল্ট আহি গ'ল। মই পাছ হৈ গ'লো। মোৰ স্কুলৰ নাম হ'ল সেণ্ট থমাছ ইংলিছ স্কুল। বাই বাই, থেংক ইউ।